এটি বিশেষ ঘোষণা বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন তৰফৰ পৰা 140 ধাৰা জাৰি কৰা হৈছে। নমস্কাৰ CrPC সেকশন 144 অৰ্থাৎ 144 ধাৰা আমি মাজে সময়ে শুনিবলৈ বা দেখিবলৈ পাওঁ যে প্ৰশাসনে শান্তি ব্যৱস্থাৰ কাৰণে কোনো এখন চহৰ নগৰ অঞ্চল মহকুমা জিলা বা ৰাজ্যত 144 ধাৰা জাৰি কৰিছে। কোনো এটা অঞ্চলত আন্দোলন হিংসা কাজিয়া মৰামৰি আৰু চৰকাৰ বিৰোধী কাৰ্যকলাপসমূহ ঘটিলে 144 ধাৰা জাৰি কৰা দেখা যায়। আহক আমি আজি জানিবলৈ চেষ্টা কৰোঁ যে 144 ধাৰা কি হয়, কেতিয়া আৰু কিয় 144 ধাৰা জাৰি কৰা হয়, 144 ধাৰা কোনে জাৰি কৰিব পাৰে, কিমান দিনৰ বাবে 144 ধাৰা জাৰি কৰিব পাৰি আৰু ইয়াক উলংঘন কৰিলে কি কি শাস্তি হ'ব পাৰে, সকলো কথা আলোচনা কৰিম একেবাৰে সহজ ভাষাত। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। যদি ফেচবুকত চাই আছে পেজটি ফ'ল' কৰিব, লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভাৰতৰ অপৰাধমূলক আইন কাৰ্যকৰী কৰাৰ বাবে প্ৰৱৰ্তন কৰা কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ 1973 চমুকৈ CrPCৰ অধীনত 144 ধাৰা জাৰি কৰা হয়। কোনো এটা অঞ্চলৰ শান্তি ব্যৱস্থা ঠিক কৰি ৰাখিবলৈ 144 ধাৰাৰ প্ৰয়োজন হয়। যদি প্ৰশাসন বা চৰকাৰৰ অনুভৱ হয় যে কোনো এটা বিশেষ ঠাইত শান্তি বিঘ্নিত হ'ব পাৰে বা সেই ঠাইত জনসাধাৰণৰ ক্ষতি হ'ব পাৰে আৰু ৰাজহুৱা সম্পত্তিৰো ক্ষতি হ'ব পাৰে, তেনে ক্ষেত্ৰত 144 ধাৰা জাৰি কৰিব পাৰে। আন্দোলন হিংসা মৰামৰি কাজিয়া আদি বন্ধ কৰি পুনৰ শান্তি ঘূৰাই আনিবৰ বাবে বিশেষকৈ এই ধাৰা জাৰি কৰা হয়। ভাৰতীয় সংবিধানৰ 19 নম্বৰ অনুচ্ছেদ অনুসৰি প্ৰত্যেকজন নাগৰিকে বিনা অস্ত্ৰশস্ত্ৰৰে শান্তিপূৰ্ণভাৱে একত্ৰিত হোৱাৰ মৌলিক অধিকাৰ আছে। লগতে শান্তিপূৰ্ণভাৱে ধৰ্ণা বা আন্দোলন কৰিব পাৰে। কিন্তু ইয়াৰ কাৰণে যদি দেশৰ শান্তি আৰু সুৰক্ষা বিঘ্নিত হয় তেনে পৰিস্থিতিত 144 ধাৰা জাৰি কৰিব পাৰে। আপাতকালীন পৰিস্থিতিত কোনো এখন জিলাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেটে এই ধাৰা লগাব পাৰে। সাব ডিভিজনেল মেজিষ্ট্ৰেট জিলা মেজিষ্ট্ৰেট বা জিলা অধিকাৰীৰ দ্বাৰা এটা নটিফিকেশ্যন দিয়া হয় আৰু সেই নিৰ্দিষ্ট অঞ্চলত পৰিস্থিতি অনুযায়ী 144 ধাৰা জাৰি কৰা হয়। 144 ধাৰা চলি থকা সময়ত 4 জনতকৈ বেছি লোক জমা হ'ব নোৱাৰে। এই ধাৰা অব্যাহত থকা অঞ্চলত অস্ত্ৰ শস্ত্ৰ অনা নিয়া কৰাত বাধা থাকে। উক্ত অঞ্চলত সকলো ধৰণৰ সভা সমিতি প্ৰচেছন বা ৰেলী ইত্যাদি কৰিব নোৱাৰে। সকলো ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানসমূহো বন্ধ থাকে। লগতে পৰিস্থিতি অনুযায়ী ইণ্টাৰনেট সেৱা বা মোবাইল সেৱাও কৰ্তন কৰিব পাৰে। কিন্তু কিছু কিছু ক্ষেত্ৰত ৰেহাই দিব পাৰে, যেনে শ্মশানত যোৱা বা বিবাহ আদি মাংগলিক অনুষ্ঠানসমূহ। 144 ধাৰা প্ৰশাসনে 2 মাহৰ বাবে লগাব পাৰে, কিন্তু ৰাজ্য চৰকাৰে পৰিস্থিতি অনুযায়ী ইয়াক 6 মাহৰ বাবে বৃদ্ধি কৰিব পাৰে। যেতিয়া পৰিস্থিতি ভাল হয় তেতিয়া ইয়াক যিকোনো সময়তে উঠাই ল'ব পাৰে। এজন ভাৰতীয় নাগৰিক হিচাপে সকলোৱে চৰকাৰ আৰু প্ৰশাসন বা সংবিধানৰ নীতি নিয়মসমূহ মানি চলিব লাগে। 144 ধাৰাও এনে এটা সংবিধানৰে ধাৰা যাৰ জৰিয়তে দেশৰ শান্তি সম্প্ৰীতি ঠিক কৰি ৰাখিবলৈ প্ৰয়াস কৰা হয়। এই ধাৰাটো যদি অৱমাননা আৰু উলংঘন কৰে তেতিয়াহ'লে জেল আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে। কিন্তু ইয়াত অভিযুক্ত লোকে জামিন পোৱাৰ ব্যৱস্থা থকা হেতুকে জামিন ল'ব পাৰে। 144 ধাৰাৰ বিষয়ে আৰু বহুতো কথা সংবিধানত উল্লেখ আছে, যদিও সাধাৰণতে জানিবলগীয়া কেইটামান বিষয় ভিডিঅ'টিত উল্লেখ কৰা হ'ল। আশা কৰোঁ উপকৃত হ'ব পাৰিছে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। যদি ফেচবুকত চাই আছে পেজটি ফ'ল' কৰিব। আজিলৈ এৰিছোঁ। থেংক ইউ, গুড বাই।